তুমি নহলে এই চহৰত নুফুলে বগেন ভেলিয়া তুমি নহলে এই চহৰত নুফুলে বগেন ভেলিয়া ড্ৰাইভাৰ দাদা বৰ ধুনীয়া গাইছা কিন্তু মাজে মাজে চলি যাও ভাল হৈছে দাদা ভাল হৈছে ধন্যবাদ থাকিল দেই এনেকে তাৰিফ কৰাৰ বাবে ভাই আবে কোন আবে শুনি আছো না মই কথা এটা ভাবিছো গম পাইছ কি কথা বে মানে ধৰি লৈছো আমি স্কুলৰ পৰা ঘৰলৈ গৈ আছো ৰাস্তাত ওপৰত গৈ থকা হেলিকপ্টাৰ এখনৰ পৰা ধাপকে প্ৰকাণ্ড বেগ এটা পৰি আহিলে তাত বোলে 10 লাখ টকা আছে তেতিয়া তহঁতিটা কি কৰিবি আৰে ভাই তোৰ থিংকিং দেখোন বেলেগ ধৰণৰ চোন আবে থিংকিঙত নাযাবি হৰে থিংকিঙত নাযাবি আজিকালি যিহে চাপতে হেলিকপ্টাৰ ফাইটাৰ জেট উৰিবলৈ ধৰিছে মই কলো কেতিয়াবা হৰি পৰিব পাৰে প্ৰকাণ্ড বেগ খাটাপকে পিতাও ফাইটাৰ জেটৰ পৰা পইচাৰ বেগ হৰি নপৰি বম হৰি পৰিলে সেটআপ ইণ্ডিয়া লিমিটেড কিহৰ ডিসকাশন চলিছে বালকসকল কিবা বোমা পইচাৰ কথা কৈ থকা শুনিছো ফাইটাৰ জেট তহঁতে ইণ্ডিয়ান আৰ্মিত জয়েন কৰিবি নি বাও ফ্ৰীকে চাকৰি দি দিলে জয়েন কৰি দিম আৰু ডাইৰেক্ট কৰি দিম দি বিজে নেক্সৰ ফ্ৰীকে চাকৰি লাগে তাক বেলেগে কষ্ট কৰি পোৱা নাই তই ফ্ৰীকে লাগে তোক ধেমালি ধৰ কৰিলো ক তাৰমানে সেইটো যিটো বুজিছে দে ঠিক আছে ৰাইজে কৰা প্ৰশ্নৰ উত্তৰ কেইটা দি ল মোৰো কেইটামান প্ৰশ্ন আছে আজি সমাধান কৰিব লাগিব ওকে ছাৰ নো প্ৰব্লেম ছাৰ আজি প্ৰশ্ন কেইটা গানৰ আছে তো আপোনালোকে যদি প্ৰশ্ন সুধিবলৈ বিচাৰে তেন্তে কমেন্ট কৰিব আমি উত্তৰ দিবলৈ চেষ্টা কৰিম আজি প্ৰথম প্ৰশ্নটো আছিল 2090 চনত হ'ব লগা 2090 চনৰ গানবিলাক কেনেকুৱা হ'ব পাৰে তাৰ ওপৰত এটা গান গাব লাগে ওয়াও এনেকুৱা ধৰণৰ গান বহুত দিন হল শুনা নাই আজি ফাইনেলি পাম শুনিবলৈ দে ষ্টাৰ্ট কৰ আমি এটা ট্ৰাই কৰিছো 2090 চনৰ গীত এনেকে গাঁৱৰে মই চহৰৰ তই কাউৰীবোৰ কলা হয় সাহসী মই মোতকৈও সাহসী তই আমি দুয়ো লগ হলে ভূতলৈও নকৰো ভয় দুটি দান গোৱেন গান অসমৰ বান জুবিনদাৰ গান যিমান শুনিলেও নিবিষাই আমাৰ কাণ কাম গাহৰি খাম ফেচবুক ইউটিউব ইনষ্টাগ্ৰাম চাম যোৱা যদি বলা আমি চবে অধপতনলৈ যাম ৰিত দিবা নেকি এপি এমএলআৰ চিট পালে ফূৰ্তিতে গাম এটি গীত গান গাই বনি যাম এমএলএ সুপাৰ হিট জাৰাই না কি গান বনাইছ তহঁতে মই কলো এই গান সুপাৰ হিট ভাই সুপাৰ হিট সেইটোৱে হয় এমএলএ সুপাৰ হিট ধন্যবাদ ছাৰ লগতে গাইছ গানটো কেনেকুৱা হৈছে কব পাৰে ভুলো হ'ব শুদ্ধ হ'ব পাৰে ভালো হ'ব বেয়াও হ'ব মুঠতে দৰ্শক বৃন্দ কেনেকুৱা হৈছে কৈ দিব আৰে নকলা কত যাব কব তেন্তে বেক টু বেক মাৰি দি অন্য এটা গান দ্বিতীয় প্ৰশ্নটো আছিলে অনলাইন ডেলিভাৰী শাক-পাচলি অনলাইন ডেলিভাৰী এডভাৰটাইজমেন্টৰ এটা গান লাগে এইটো খাটাৰা প্ৰমোচনৰ গান দেখোন তাৰ মানে তহঁতে এটা এডভাৰটাইজমেন্ট কৰিব লাগে গানৰ যোগেদি অনলাইন ডেলিভাৰী মানে কাবাক যদি শাক লাগে তহঁতে অনলাইন ডেলিভাৰী কৰিবি প্ৰশ্নটো এটা তাকে বুজাইছে
ধৰি লৈছো আপুনি কাম এটা কৰে, আপুনি শাক-পাচলিবিলাক অনলাইনত ডেলিভাৰ কৰে, তো আপুনি মোক ক'লে যে ভাই তই গান এটাৰ যোগেদি প্ৰমোচন কৰি দে যে এনেকুৱা তেনেকুৱা তেনেকুৱা এনেকুৱা। আমিনো কি গান লিখা মানুহ, গান গোৱা মানুহ, আমি ক'লো হ'ব। তেখেতে ক'লে ফাইনেল, আমি ক'লো য়েছ ফাইনেল। দুদিনমানৰ পাছত তেখেতে ক'লে গানটো হ'লনে? আমি ক'লো হৈ গ'ল। তেখেতে ক'লে এবাৰ গাই শুনাব নেকি? আমি ক'লো হ'ব, গাই দিলো। আৰু ফাইনেল ছিংগিংটো আছিল এনেকুৱা ধৰণৰ। ঐ বজাৰৰ ঢেকীয়া কিনি তুমি নানিবা, বেপাৰীয়ে জপা তপা আনে আনে। ঐ যদি তোমাক লাগে মোক এবাৰ কৈ দিবা, অনলাইনত ঢেকীয়া পাবা মোৰ দৰ্শক ঐ, অনলাইনত ঢেকীয়া পাবা। দেৰেনা 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 না না না, দেৰেনা 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 না না না। বজাৰৰ ঢেকীয়া কিনি তুমি নানিবা, আমাৰে ঘৰতে আছে আছে। ঐ যদি তোমাক লাগে অনলাইন ডেলিভাৰী দিম, আমাৰ পৰাহে কিন, আমাৰ পৰাহে কিন। দেৰেনা 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 না না না, দেৰেনা 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 না না না। বুৱা কি বিগ লেভেলৰ প্ৰমোচন গান এইটো। ঢেকীয়া শাকহে পালিগে মানে। আমি ক'লো ছাৰ ক্লাইণ্টজন পুৰা দিল খুচ। বৰ ধুনীয়া গান লিখিছে সেই বুলি তেখেতে কৈছে। আমি ক'লো হয়নে? তেখেতে ক'লে আমি ক'লো সঁচাকেনে? তেখেতে ক'লে আৰে সঁচাকে। আমি এই গীতটো প্ৰমোচন কৰাৰ লগে লগে তেখেতৰ বিজনেছ, তেখেতৰ চেলিং দুগুণ বাঢ়ি গ'ল। তেখেতে আমাক বহুত বহুত ধন্যবাদ দিলে। যিটো ডিল কৰিছিলো পইচা সেইটো দিলে। তেখেতো খুচ, আমিও খুচ, যিজনে কুৱেশ্যন কৰিছিলে তেখেতো খুচ। খতম আৰু সেনেকে শেষ। আৰে তেনে যদি বহুত ভাল বহুত ভাল। আৰু দৰ্শকবৃন্দ আপোনালোকে যদি এনেকুৱা গান শুনিবলৈ বিচাৰে তেন্তে কমেণ্ট কৰিব আৰু টপিকটো দি দিব, এই মহাপণ্ডিত কেইটা লিখি দিব, গাই দিব, সেয়াই আৰু। তো আজিলে তেন্তে ইমানে আছিল, সময় হ'ল, টাইম হ'ল ন? ছাৰ হৈ যাব। হ'বকনো কোনে ধৰি ৰাখিব পাৰে? তো ইমানে আছিল আজিলে।